হাই ফ্ৰেন্ডস, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৰে ভাল। ছালৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে, চুলিৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে পুনৰ আপোনালোকৰ বাবে লৈ আহিছে দুটা বিশেষ ৰেমেডি। আধা চামুচ নাৰিকল তেলৰ পৰা বনোৱা এটা সেৰাম আপোনালোকৰ লগত মই শেয়াৰ কৰিব বিচাৰিছো। ৰাতি যেতিয়া আপোনালোকে ফেচ ৱাশ কৰিব, ফেচ ৱাশ কৰাৰ পাছতে এই সেৰামটো ব্যৱহাৰ কৰিব। গোটেই ৰাতিৰ বাবে আপোনাৰ স্কিনত লগাই ৰাখিব আৰু পিছদিনাখন ৰাতিপুৱা শুই উঠিয়ে দেখিব আপোনাৰ ছালখন যথেষ্ট গ্লো কৰি থাকিব। যদি আপোনাৰ ছালখন ক'লা পৰিছে বা ক'লা দাগৰ সমস্যাটো আছে, ছালখনৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ গৈছে, আপোনালোকে এই সেৰামটো ব্যৱহাৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। কেনেকৈ প্ৰস্তুত কৰিব মই আপোনালোকক জনাম। লগতে এটা ঘৰুৱা শ্যাম্পু আপোনালোকক বনাই দেখুৱাম। ঘৰুৱাভাৱে এই শ্যাম্পুটো আপোনালোকে বনাব পাৰিব। প্ৰত্যেকই বনাব পাৰিব। প্ৰতিটো বস্তু আপুনি খুব সহজতে পাব, যিয়ে আপোনাৰ চুলিখিনি ঘন ক'লা কৰাত সহায় কৰিব, চুলিৰ বহুতো সমস্যা নাইকিয়া কৰিব। বজাৰৰ ব্যয়বহুল সামগ্ৰী নিকিনি আপোনালোকে প্ৰাকৃতিকভাৱে আপোনাৰ ছাল আৰু চুলিৰ যত্ন ল'ব পাৰে। প্ৰাকৃতিকভাৱে কিদৰে ছাল আৰু চুলিৰ যত্ন ল'ব পাৰি এনেধৰণৰ ভিডিঅ' নিয়ৰ DEEPA লাইফষ্টাইল চেনেলটোত মই শ্বেয়াৰ কৰি আহিছোঁ, ভৱিষ্যতলৈও কৰি থাকিম। যদি প্ৰথমবাৰৰ বাবে আপোনালোকে আমাৰ এই চেনেলটোত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। বলক তেনেহ'লে পলম নকৰি প্ৰথমতে আমি চাই লওঁ এই ঘৰুৱা শ্যাম্পুবিধ কেনেকৈ প্ৰস্তুত কৰিব। শ্যাম্পুবিধ বনাবৰ কাৰণে মই এটা চচত পানী লৈছোঁ। প্ৰথমতে মই ব্যৱহাৰ কৰিম আমলখিৰ পাউডাৰ। আমলখিৰ উপযোগিতাৰ বিষয়ে মই আগৰ ভিডিঅ'সমূহতো কৈ আহিছোঁ। আমলখিয়ে আপোনাৰ চুলি কোছা ঘন আৰু ক'লা কৰাত সহায় কৰিব। নেক্সট মই ব্যৱহাৰ কৰিম জবা ফুলৰ পাউডাৰ। আপোনালোকে সকলোৱে জবা ফুলৰ উপযোগিতাৰ বিষয়ে জানেই। যদি আপোনাৰ খজুৱতিৰ সমস্যাটো আছে, তেতিয়া আপোনালোকে নিমপাত ব্যৱহাৰ কৰিব পাৰে। মই ইয়াৰ লগত দুখিলামান নিমপাতো ব্যৱহাৰ কৰিম। এতিয়া এই গোটেইকেইটা বস্তু আমি বইল কৰিম। যদি আপোনালোকে সম্পূৰ্ণ প্ৰাকৃতিকভাৱে এই শ্যাম্পুবিধ তৈয়াৰ কৰিব বিচাৰে, ইয়াৰ লগত আপোনালোকে মণি ছালৰ গুটি ব্যৱহাৰ কৰিব পাৰে। আগতে দেখিছিলেই নহয় আমাৰ আইতাহঁতৰ চুলি কিমান ক'লা আছিলে, ঘন আছিলে। চুলি পকাৰ সমস্যাটো সেই সময়ত একেবাৰে কম আছিল। এতিয়া চুলি পকাৰ সমস্যাটোৰ প্ৰধান কাৰণ হৈছে কেমিকেলযুক্ত সামগ্ৰীৰ ব্যৱহাৰ। 6 মিনিটমানৰ কাৰণে ভালদৰে বইল কৰি ল'ম। বইল কৰাৰ পাছত আপোনালোকে চেকি ল'ব। মোৰ ওচৰত মণি ছালৰ গুটি নাই, সেইবাবে মই অন্য এটা বস্তু ব্যৱহাৰ কৰিম। অকণমান যেতিয়া ঠাণ্ডা হ'ব, মই ইয়াৰ লগত মিক্স কৰিম শ্যাম্পু বেছ। শ্যাম্পু বেছ মই এচামুচমান ব্যৱহাৰ কৰিছোঁ আৰু ভালদৰে গোটেইকেইটা বস্তু মিক্স কৰি লৈছোঁ। আপোনাৰ ওচৰত যদি শ্যাম্পু বেছ নাই, আপুনি যি শ্যাম্পু ব্যৱহাৰ কৰে অকণমান গোটেইকেইটা বস্তুৰ লগত মিক্স কৰি ল'ব। এয়া দেখিছেনে ফেন ওলাবলৈ আৰম্ভ কৰিছে। এই শ্যাম্পুবিধ যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব, আপোনাৰ চুলিৰ বহুতো সমস্যা নাইকিয়া কৰিব। এতিয়া বলক পলম নকৰি চাই লওঁ নাৰিকল তেলৰ পৰা বনোৱা এই ক্ৰীমটো আমি কিদৰে প্ৰস্তুত কৰিম। মই প্ৰথমতে লৈছোঁ এটা আলু। আলুটো ভালদৰে বাকলি গুচাই ল'লোঁ। এতিয়া আমি আলুৰ ৰসখিনি উলিয়াই লওঁ। মই এটা বটল লৈছোঁ, যিটো বটলত মই এই সেৰামটো ষ্ট'ৰ কৰি ৰাখিম। তাৰ পিছত ব্যৱহাৰ কৰিম চিট্ৰিক এচিড। নেমুৰ ৰস ব্যৱহাৰ কৰিছোঁ মই আধা চামুচ। ইয়াৰ পাছত ব্যৱহাৰ কৰিম আধা চামুচ নাৰিকল তেল। অকণমান হালধি গুড়ি ব্যৱহাৰ কৰিছোঁ আৰু শেষত এই সেৰামটো তৈয়াৰ কৰিবৰ কাৰণে মই ব্যৱহাৰ কৰিম এল'ভেৰা জেল। এতিয়া খুব ভালদৰে মিক্স কৰি ল'ম গোটেইকেইটা বস্তু। আপোনালোকে ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰিব। মুখখন আপোনালোকে ধোৱাৰ পাছতে ইয়াৰ অকণমান লৈ মুখখনত ভালদৰে লগাই ৰাখিব। পিছদিনাখন ৰাতিপুৱা শুই উঠিয়ে দেখিব আপোনাৰ ছালখন যথেষ্ট গ্লো কৰি থাকিব। এবাৰ আপোনালোকে ব্যৱহাৰ কৰি চাব, কেনেকুৱা পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।